এছ আপডৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বন্ধুসকল আৰু এটা ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ মাজত। আজিৰ ভিডিঅ'টো হৈছে আপুনি এটা মোবাইল নম্বৰত কেনেকৈ আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ ভোটাৰ আই কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিব। আজিৰ ভিডিঅ'টোত সবিশেষ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ শেষলৈ চাব। ভিডিঅ'ৰ আগতে এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি এই চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তলৰ পৰা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ। চ' প্ৰথমতে আপুনি আপোনাৰ মোবাইলত প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব। চ' প্লে ষ্ট'ৰটো অ'পেন কৰাৰ পাছত ইয়াত আপুনি সাৰ্চ বাৰত লিখি দিব ভোটাৰ হেল্পলাইন। চ' আপুনি ভোটাৰ হেল্পলাইন লিখি সাৰ্চত ক্লিক কৰিব। ইয়াত চাওক এটা এপছ দিয়া হৈছে ভোটাৰ হেল্পলাইন, এইটো আপুনি ইনষ্টলিং কৰি ল'ব। চ' মই অলৰেডি কৰি লৈছোঁ। তাৰপাছত আপুনি অ'পেনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা এপছটো অ'পেন হ'ব। চ' বন্ধুসকল আপুনি অলপ ৱেইট কৰিব। ইয়াত চাওক কাষত দিয়া আছে 3 ডট। চ' আপুনি 3 ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত প্ৰথমতে দিয়া আছে নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন। চ' বন্ধুসকল ইয়াত আপুনি ফৰ্ম 6B সিলেক্ট কৰি ল'ব। চ' আপুনি ফৰ্ম 6B সিলেক্ট কৰাৰ পাছত অলপ ৱেইট কৰিব। চ' তাৰপাছত ইয়াত চাওক দিয়া আছে লেট ষ্টাৰ্ট। চ' আপুনি লেট ষ্টাৰ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপুনি আপোনাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব। চ' বন্ধুসকল আপুনি যিকোনো এটা মোবাইল নাম্বাৰ এণ্টাৰ কৰিব। আপুনি এটা মোবাইল নাম্বাৰ যোগে বহুতো নাম আপুনি ভোটাৰ আই কাৰ্ড লিংক কৰিব পাৰিব। তাৰপাছত ইয়াত চাওক দিয়া আছে চেণ্ড OTP। চ' আপুনি চেণ্ড OTPত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি যিটো মোবাইল নাম্বাৰ এণ্টাৰ কৰিছে এই মোবাইল নাম্বাৰত এটা OTP দিয়া হ'ব। চ' অলপ ৱেইট কৰিব। চ' বন্ধুসকল ইয়াত চাওক OTPটো আহি গৈছে। ইয়াত আপুনি OTPটো ভালদৰে চাই ফিল কৰি ল'ব। চ' ফিল কৰাৰ পাছত ইয়াত চাওক দিয়া আছে ভেৰিফাই। চ' আপুনি ভেৰিফাইত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকৈ এখন পেজ খোল খাব। য়েছ আই হেভ ভোটাৰ ID নম্বৰ। চ' এইটোত আপুনি টিক মাৰ্ক লগাই দিব। দিয়াৰ পাছত ইয়াত চাওক তলত দিয়া আছে নেক্সট, আপুনি নেক্সটত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত প্ৰথম বক্সত আপুনি আপোনাৰ ভোটাৰ ID নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব। চ' বন্ধুসকল আপোনাৰ যিটো ভোটাৰ আই কাৰ্ড নাম্বাৰ হয়, চ' আপুনি এইটো এণ্টাৰ কৰিব। ভোটাৰ ID নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত ইয়াত চাওক দিয়া আছে চিলেক্ট ষ্টেট। ইয়াত আপুনি ক্লিক কৰি আপোনাৰ ষ্টেটখন চিলেক্ট কৰি ল'ব। তাৰপাছত ইয়াত চাওক ফেক্স ডিটেইলছ। চ' আপুনি এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অলপ ৱেইট কৰিব। চ' তাৰপাছত ইয়াত চাওক দিয়া আছে প্ৰচিড। চ' আপুনি প্ৰচিডত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকুৱা আপোনাৰ ভোটাৰ IDৰ অল ডিটেইলছ খোল খাব। চ' বন্ধুসকল ইয়াত আপুনি নেক্সটত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত তলত দিয়া আছে আধাৰ ডিটেইলছ। চ' আধাৰ নাম্বাৰটো ইয়াত আপুনি এণ্টাৰ কৰিব। আধাৰ নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত ইয়াত চাওক তলত দিয়া আছে মোবাইল নম্বৰ। চ' আপুনি এটা মোবাইল নম্বৰ ইয়াত এণ্টাৰ কৰিব। তাৰপাছত দিয়া আছে ইমেইল ID। চ' ইমেইল IDটো অপশ্যনেল হয়, আপুনি এইটো থাকিলে দিব আৰু নাথাকিলে নিদিলে কোনো অসুবিধা নহয়। চ' বন্ধুসকল তাৰপাছত দিয়া আছে প্লেচ অফ এপ্লিকেণ্ট। চ' আপুনি ক'ৰ পৰা এপ্লাই কৰি আছে তলৰ বক্সটোত ইয়াৰ নামটো লিখি দিব। চ' আপুনি আপোনাৰ ডিটেইলছখিনি ফিল কৰাৰ পাছত ইয়াত চাওক দিয়া আছে ডান। আপুনি ডানত ক্লিক কৰিব। ডানত ক্লিক কৰাৰ পাছত অলপ ৱেইট কৰিব। চ' বন্ধুসকল তাৰপাছত এনেকুৱা ফৰ্মখন অলৰেডি অ'পেন হ'ব। তাৰপাছত ইয়াত চাওক তলত দিয়া আছে কনফাৰ্ম। চ' আপুনি এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অলপ ৱেইট কৰিব। চ' বন্ধুসকল ইয়াত চাওক থেংক ইউ ইউৰ এপ্লিকেশ্যন হেজ বিন ছাবমিট। চ' বন্ধুসকল ইয়াত তলত আপোনাক ইউৰ ৰেফাৰেঞ্চ ID দিয়া হৈছে। এই ID যোগে আপুনি চাব পাৰে আপোনাৰ ফৰ্মখন ছাবমিট হৈছে নে ৰিজেক্ট হৈছে। এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত ভিডিঅ' লিংক দিয়া আছে, তাত ক্লিক কৰি আপুনি ভিডিঅ'টো চাই এই ৰেফাৰেঞ্চ ID যোগে ট্ৰেকিং কৰিব পাৰিব। চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল। আকৌ লগ পাম নেক্সট ভিডিঅ'ত।